ওয়েল আজি আমি আলোচনা কৰিম এনেকুৱা এটা টপিক যেটো টপিক প্ৰায়ভাগ স্কুলতে বিস্তাৰিতভাৱে আলোচনা কৰা নহয়। সেই টপিকটো কি? সেইটো হৈছে মানুহৰ প্ৰজনন। মানুহে কেনেকৈ বংশ বিস্তাৰ কৰে। সো মানুহৰ প্ৰজননত আমি সকলোৱে গম পাওঁ যে এটা কি থাকে, এটা থাকে পুংজনন তন্ত্ৰ, এটো ইংৰাজীত আছে বাৰু, এটা আছে পুংজনন তন্ত্ৰ আৰু এটা কি থাকে স্ত্ৰী জনন তন্ত্ৰ। এই দুটা থাকে স্ত্ৰী জনন তন্ত্ৰ। এতিয়া এই গোটেইখিনি বস্তু যিখিনি বস্তু ইয়াৰ লগত জড়িত সেই গোটেইখিনি বস্তুক একেলগে কোৱা হয় জনন তন্ত্ৰ। লৰাৰ হলে পুংজনন তন্ত্ৰ, ছোৱালীৰ হলে স্ত্ৰী জনন তন্ত্ৰ। আৰু এই গোটেইখিনি কি ক'ব? জনন তন্ত্ৰ। কিন্তু কি জনন তন্ত্ৰ? স্ত্ৰী জনন তন্ত্ৰ। এতিয়া গোটেইখিনিক যদি জনন তন্ত্ৰ কোৱা হয়, একোটাক সাপোজ ইয়াতে কি আছে? ইয়াতে আছে জুনি আছে, জৰায়ু আছে, ডিম্বাশয় আছে, ডিম্ববাহী নলী আছে, তোমালোকৰ অসমীয়া মাধ্যমৰ কিতাপত আছে। সো এই বস্তুখিনি একোটা বস্তু কি বুলি ক'ব? অংগ। জনন কি এইবিলাক? এইবিলাক হৈছে জনন অংগ। গোটেইখিনি হৈছে জনন তন্ত্ৰ। একোটা পাৰ্টক আমি কি ক'ম? জনন অংগ। বা ইয়াতে এই শুক্ৰা হয়, শুক্ৰবাহী নলী, প্ৰস্টেট গ্ৰন্থি, এইবিলাক কি? এইবিলাক হৈছে জনন অংগ। গোটেইখিনি জনন অংগ। আকৌ গোটেইখিনিক একেলগে কোৱা হ'ব জনন তন্ত্ৰ। একোটা পাৰ্টক কোৱা হয় জনন অংগ। আৰু এতিয়া এই শুক্ৰাশয় নামৰ যিটো জনন অংগ আছে, ইয়াৰ পৰা কি ওলায়? ইয়াৰ পৰা শুক্ৰাশয় ওলায়। এইটোতো আমি সকলোৱে গম পাওঁ যে এই শুক্ৰাশয়টোক কোৱা হ'ব জনন কোষ। ইয়াক কি কোৱা হ'ব? জনন কোষ। বা ছোৱালীৰ ক্ষেত্ৰত কি ওলায়? এই ডিম্বাশয়ৰ পৰা ওলাব ডিম্বাণু। কি ওলায়? ডিম্বাণু। এই ডিম্বাণুক কোৱা হয় জনন কোষ। পুৰুষৰ ক্ষেত্ৰত শুক্ৰাণুটো হৈছে জনন কোষ, মহিলাৰ ক্ষেত্ৰত ডিম্বাণুটো হৈছে জনন কোষ। এতিয়া এই দুই জনন কোষৰ যেতিয়া মিলন হ'ব, ইয়াৰ পৰা কি ওলাব? শুক্ৰাণু ওলাব। ইয়াতে কি থাকিব? ডিম্বাণু থাকিব। এই শুক্ৰাণুটো হৈছে জনন কোষ, ইয়াৰে ডিম্বাণুটো হৈছে জনন কোষ। এই দুই জনন কোষৰ যেতিয়া মিলন হ'ব তাক কোৱা হ'ব যোজন কোষ। জনন কোষ দুটাৰ মিলন ফলত কি কোষৰ সৃষ্টি হয়? যোজন কোষৰ সৃষ্টি হয়। যেতিয়া পুংজনন কোষ বুলি ক'লে আমি কি বুজিম? যে ইয়াত শুক্ৰাণুৰ কথা কোৱা হৈছে। শুক্ৰাশয়ৰ কথা কোৱা হোৱা নাই, শুক্ৰাণু যেটো নেকি এই শুক্ৰাশয়ত প্ৰস্তুত হয়। আকৌ স্ত্ৰী জনন কোষ মানে কি? ডিম্বাণুৰ কথা কোৱা হৈছে, যেটো এই ডিম্বাশয়ত প্ৰস্তুত হয়। ডিম্বাশয়ৰ পৰা প্ৰস্তুত হৈ ইয়াতে থাকে। সেইখিনি আমি বিস্তাৰিতভাৱে আলোচনা কৰিম। সো পুংজনন কোষ আৰু স্ত্ৰী জনন কোষ এই দুটাৰ মিলনৰ ফলত কি কোষৰ সৃষ্টি হয়? যোজন কোষ। আৰু এই মিলন হোৱা প্ৰক্ৰিয়াটোক কোৱা হয় নিষেচন। কি বুলি কোৱা হয়? নিষেচন। পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলনক কি বোলে? নিষেচন। আৰু পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলনৰ ফলত যিটো কোষৰ সৃষ্টি হয় তাক কোৱা হয় যোজন কোষ। এতিয়া কেনেদৰে হয় সেইটো আমি চাম। পোনপ্ৰথমে কি হ'ব? এই শুক্ৰাশয়ত শুক্ৰাণুৰ সৃষ্টি হৈছে। ইয়াৰে পৰা কি হয়? এবাৰত প্ৰায় 100 মিলিয়নৰ পৰা 300 মিলিয়নলৈকে শুক্ৰাণু নিঃসৰণ হয় এবাৰত। যেতিয়া ইয়াৰ পৰা ইমান মিলিয়ন শুক্ৰাণু আহাৰ পিছত এইটো আছে প্ৰস্টেট গ্ৰন্থি। এইটো কি গ্ৰন্থি? প্ৰস্টেট। এই প্ৰস্টেট গ্ৰন্থিৰ পৰা এটা ক্ষাৰকীয় ৰস ওলায়। সেই ক্ষাৰকীয় ৰসৰ লগত ইয়াৰ পৰা ওলোৱা এই মিলিয়ন শুক্ৰাণু মিহলি হ'ব। মিহলি হোৱাৰ পিছত এইটো কেনেকুৱা হ'ব? মানে পানীত যদি কি হয়, হেচাৰিত যিটো স্পন বনোৱা হয়, তোমালোকে হয়তো চাই মাছৰ স্পন কি কৰে? পানীত দি সেইটো ডেলিভাৰ কৰে কৰবাত লৈ যাব লগীয়া হলে। ঠিক একেদৰে এই পানীৰ লগত আমাৰ শুক্ৰাণুটো মিহলি হ'ব। হোৱাৰ পিছত এইফালেৰে ওলাই আহে। এতিয়া ওলাই আহিলে কি হ'ব? যে নেক্সট ক'ত এন্ট্ৰি হ'ব? এই স্ত্ৰী জনন তন্ত্ৰত। ইয়াত কেনেকে এন্ট্ৰি হয় বা কি হয় সেইখিনি আমি এতিয়া আলোচনা কৰিম। যে ইয়াৰ মাজেৰে এইটো হৈছে এন্ট্ৰেন্স। জনি পথেৰে আহি এইখিনি কোৱা হয় জৰায়ু। এইখিনি কি কয়? জৰায়ু। এইখিনি হৈছে জৰায়ু। এইটো হৈছে ডিম্বাশয়। এইটো ডিম্বাশয়। আৰু এইটো হৈছে ডিম্ববাহী নলী। এইটো হৈছে শুক্ৰাশয়। শুক্ৰাশয়ৰ পৰা কিহেৰে আহিল? শুক্ৰবাহী নলীৰে। আকৌ এইটো হৈছে ডিম্বাশয়, এইটো হৈছে ডিম্ববাহী নলী। শুক্ৰাশয়, ডিম্বাশয়, শুক্ৰবাহী নলী, ডিম্ববাহী নলী। এতিয়া
ইয়াৰ মাজেৰে আহি ডিম্বাণু শুক্ৰাণুখিনি কিন্তু ওলাই আহিছে, কিন্তু আৰু এবাৰত কিমান আহিছে প্ৰায় 100 মিলিয়নৰ পৰা 300 মিলিয়ন, কিন্তু মহিলাৰ ক্ষেত্ৰত কোনো ধৰণৰ ডিম্বাণু ওলাই নাহে। কি কৰিব, ইয়াৰে পৰা ডিম্বাণু এটা ডিম্বাণু আহিব, মাত্ৰ এটা ডিম্বাণু আহি এই ডিম্ববাহী নলীত অপেক্ষা কৰিব, ওয়েট কৰিব। তাৰমানে ইয়াত কিন্তু চোৱা, ইয়াত এবাৰত প্ৰায় 100 মিলিয়নৰ পৰা 300 মিলিয়নলৈকে শুক্ৰাণু ওলাই আহিছে, কিন্তু ইয়াত মাত্ৰ এটা ডিম্বাণু ওলাব, আৰু সেই এটা ডিম্বাণু কি কৰিব, ইয়াতে থাকিব, এই ডিম্ববাহী নলীতে অপেক্ষা কৰিব। যেতিয়া ইয়াৰ মাজেৰে এই শুক্ৰাণুবিলাক যাব, কিছুমান শুক্ৰাণু হয়তো এইফালে যাব, কিছুমান শুক্ৰাণু এইফালে যাব, ডিম্বাশয় কিন্তু দুফালে দুটা আছে, এই এটা, কিন্তু এবাৰত এটাৰ পৰাইহে এটা ডিম্বাশয়ে এটা ডিম্বাণু নিহৰণ কৰে। তাৰমানে ধৰা এইটো এটা ডিম্বাশয়, এই ডিম্বাশয়ৰ পৰা এটা ডিম্বাণু ওলাব, যদি এই মাহত এটা মাহত যদি এইটো ডিম্বাণুৰ পৰা ওলায়, এইটো সাইডৰ পৰা ওলায়, নেক্সট মাহত কি হ'ব, এইটো সাইডৰ পৰা ডিম্বাণুটো ওলাব। সো ধৰি লৈছো যে এইটো মাহত ইয়াৰ পৰা কি হৈছে, ডিম্বাশয়ে ডিম্বাণুটো নিহৰণ কৰিছে, এই শুক্ৰাণুবিলাক কি কৰিব, ইয়াৰ মাজেৰে যায় ইয়াতে লগ ধৰিব। যেতিয়া ডিম্বাণু আৰু শুক্ৰাণু, আমি শুক্ৰাণুক প্ৰথমতে কি বুলি ক'লো, জননকোষ, পুংজননকোষ, তাৰমানে জননকোষ আৰু এইটো এটা জননকোষ, এই দুটা জননকোষৰ যেতিয়া মিলন হ'ব, এই পুংজননকোষ আৰু স্ত্ৰী জননকোষৰ মিলনৰ ফলত কি কোষৰ সৃষ্টি হয়, যোজন কোষৰ সৃষ্টি হয়। আৰু এই মিলনটো যে হল, এই মিলনৰ ঘটনাক কি বুলি কয়, নিষেচন। এই মিলনটো কি বুলি কয়, নিষেচন। এতিয়া কথা হৈছে যে যদি নিষেচন নহয়, সাপোজ এই মিলনটো যদি নহয়, তেতিয়া কি হ'ব, এই ডিম্বাশয়টো প্ৰায় 28 দিনলৈকে ইয়াত অপেক্ষা কৰে। 28 দিন পিছত এই ডিম্বাণুটো আহি জৰায়ুৰ পথ লগত এই যোনি পথেদি ৰক্ত আকাৰে পৰি যাব, তেজ হিচাপে। ইয়াকে কি কয়, ৰক্ত আকাৰে পৰি যোৱাটোকে মেনষ্ট্ৰুৱেল চাইকেল বা ঋতুচক্ৰ যিটো প্ৰত্যেকজন ছোৱালীৰে হয়, ঋতুচক্ৰ প্ৰত্যেক মাহতে হ'ব। সেই ঋতুচক্ৰটো কিহৰ ফলত হয়, যেতিয়া এই নিষেচনটো নহ'ব। এতিয়া হয়তো তোমালোকে বুজিব পাৰিছা যে প্ৰশ্নাৱলীত যিটো কোৱেশ্চন আছে যে নিষেচন নোহোৱা ডিম্বটোৰ কি হয়। আমি এতিয়া লিখিব পাৰিম যে নিষেচন নোহোৱা ডিম্বটো এই জৰায়ুৰ সৈতে যোনি পথেদি ৰক্ত আকাৰে পৰি যায়, আৰু ইয়াকে কি বোলে, যদি আকৌ এনেকুৱা আহে ঋতুচক্ৰ কাক বোলে, ইয়াকে ঋতুচক্ৰ বোলে। একেটা মানে কনসেপ্টখিনি থাকিলে তোমালোকে নিজে বনাই লিখিব পাৰিবা। বা নিষেচন কাক বোলে, পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ যিটো মিলন হ'ব, যে ইয়াৰ পৰা মিলিয়ন মিলিয়ন শুক্ৰাণু আহি আছে, কোটি কোটি শুক্ৰাণু, আৰু ইয়াত থকা এটা ডিম্বাণু, সেই দুটাৰ যি মিলন হল, সেই মিলনটোকে কি বোলে, নিষেচন। আকৌ নিষেচনৰ ফলত যিটো কোষৰ সৃষ্টি হৈছে তাক কোৱা হয় যোজন কোষ। কি কোষ, যোজন কোষ। এতিয়া এইখিনি কনসেপ্ট তোমালোকৰ ক্লিয়াৰ। এতিয়া সাপোজ এতিয়া নিষেচন হল, নিষেচন হোৱাৰ ফলত দুটা কোষ মিলি এটা কোষ হৈছে। সাপোজ এই এটাৰ পৰা কি হ'ব, এই এটা কোষে দুটা হ'ব, দুটাৰ পৰা চাৰিটা হ'ব। এইটো বেলেগ প্ৰসেস, তোমালোকে আপাৰ লেভেলত গলে গম পাবা। ঠিক এনেদৰে কি হ'ব, শিশুটোৰ কি হ'ব, ডেভেলপ হ'ব, এনেকে ডেভেলপ হ'ব। এতিয়া এই নিষেচন হোৱা ডিম্বটো আৰু এই ডিম্ববাহী নলীত তেতিয়া আৰু নাথাকে, ইয়াৰ পৰা আহি এই জৰায়ুত প্ৰৱেশ কৰিব। জৰায়ুত প্ৰৱেশ কৰাৰ লগে লগে সাপোজ এইটো আহিল, জৰায়ুত আহি জৰায়ুৰ লগত এনেকে লাগি ধৰিব। এইটো যদি কোষ হয়, জৰায়ুৰ লগত লাগি ধৰিব। জৰায়ুৰ লগত লাগি ধৰা এই নলীটোক কোৱা হয় প্লেচেন্টা। ইয়াক কোৱা হ'ব প্লেচেন্টা। এইটো প্ৰশ্ন আছে তোমালোকৰ পৰীক্ষাত যে প্লেচেন্টাই কি কৰে। প্লেচেন্টাই তাৰমানে এই যোজন কোষটো জৰায়ুত লাগি ধৰে, আৰু প্লেচেন্টাৰ সহায়তে তাৰমানে মাকৰ দেহৰ পৰা এই শক্তিটো গ্ৰহণ কৰিব এই কেঁচুৱাটোৱে। তেনেহলে আশা ৰাখিছো প্ৰায়ভাগ টপিকে তোমালোকৰ হৈ গ'ল, কিন্তু কিছুমান বস্তু হয়তো ইমান বিস্তাৰিতভাৱে কোৱাও হোৱা নাই, আৰু নেক্সট যিখিনি ৰৈ গৈছে মই ট্ৰাই কৰিম আৰু ভালদৰে বুজাই দিয়াৰ। হয়তো আৰু কিছুমান প্ৰশ্ন তোমালোকৰ থাকিব পাৰে, সেইবোৰ আমি নিশ্চয় নেক্সট